হে এভৰিৱান, কেনেকুৱা খবৰ? ভালেই চাগে আপোনালোকৰ? মোৰো ভালেই বাৰু। আজি ৰাতিপুৱাই ভাবিলোঁ মই আজি বগৰী অকণমান মিঠা আচাৰ বনাওঁ। যিহেতু বগৰী কেইটামান আছিলে আৰু বগৰীকেইটা অলপ বেছিয়ে পকি গ'ল। সেইকাৰণে ভাবিলোঁ মিঠা আচাৰকে বনাই দিওঁ, ভাল লাগিব খাই পেলাই। আৰু বগৰীকেইটা মানে অলপ মিঠা হয়, সেইকাৰণে মিঠা আচাৰ আৰু ভাল লাগিব। তাৰ কাৰণে এয়া জোখমতে সকলোখিনি মানে মছলা ল'লোঁ, গোটা মছলা ল'লোঁ। তাৰপিছত এইখিনি ধুনীয়াকৈ অলপ ভাজিম কেৰাহীখনতে। ভাজি মেলি পিচি পেলাই, পিছাটো একেবাৰে মিহিকৈ নিপিচোঁ, অকণমান দৰদৰীয়াকৈ পিচিলোঁ। এয়া অকণমান মানে গোটা গোটা হৈ থকাকৈ। তাৰপিছতে আৰু বগৰী আচাৰ কিনো আৰু দেখুৱাবলগীয়া, আপোনালোকেতো জানেই। যিসকলে নাজানে আৰু সেইসকলে বাৰু চাওক মোৰ ভিডিঅ'টোৰ পৰাই। এয়া মিঠি গুটি পাঁচফোৰণ দিছোঁ। তাৰপিছতে বগৰীখিনি অকণমান দেৰি ভাজিম। বগৰীখিনি মই প্ৰায় 15 মিনিটমান সময় ভাজিম, কিয়নো যিমানেই বেছিকৈ ভজা হয় সিমানেই বগৰীটো বেছি দিনলৈকে এই বগৰী আচাৰখিনি সংৰক্ষণ কৰি ৰাখিব পাৰিম, মানে ভাল হৈ থাকিব। তাৰপিছত ইয়াত অকণমান ব্লেক চল্ট দি দিছোঁ, তেতিয়া ভাল লাগে, টেষ্টটো ভাল লাগে। তাৰপিছতে গুড় দিম, আৰু মিঠা আচাৰত মই গুড় দিম। তাৰপিছতে অকণমান সময় ভাজি আকৌ মছলাখিনি দি, তাৰপিছতে আকৌ অকণমান সময় ভাজি অকণমান ভিনেগাৰ দিম। জলকীয়া গুড়িও অকণমান দি দিছোঁ বাৰু, যিহেতু জলকীয়া মই দিয়া নাছিলোঁ, কমাই দিছিলোঁ সেইকাৰণে। তাৰপৰা মানে গেছৰ পৰা নমোৱাৰ আগে আগে ভিনেগাৰটো দি চিধা গেছৰ পৰা নমাই থৈ দিম আৰু তাৰপিছতে ঠাণ্ডা হ'লে বটলত ভৰাই থৈ দিম। বগৰী মিঠা আচাৰ আমাৰ সকলোৱে প্ৰিয়, আমি ভাল পাওঁ খাই আমাৰ ঘৰত। আপোনালোকে কেনেকুৱা পায় জনাব। তাৰপিছত দুপৰীয়া আহাৰৰ কাৰণে আজি পনীৰ আছিলে, ভাবিলোঁ মটৰ পনীৰ চব্জিকে বনাওঁ। মটৰ পনীৰ চব্জি কিনো আৰু আপোনালোকে জানেই মই জ্বলাটো একেবাৰে ইউজ নকৰোঁ, কিয়নো আমাৰ ঘৰত গুণগুণে জ্বলা নাখায়। আৰু যদিহে জ্বলা ইউজ কৰোঁ তেতিয়াহ'লে তাইলৈ মই বেলেগকৈ বনাব লাগে। সেইকে সদায় আৰু বেলেগকৈ বনাই থাকিবলৈ মন নাযায়, একেলগে বনাই দিওঁ। আৰু তাৰপিছত কি কৰোঁ, যেতিয়া হৈ যায় তেতিয়া গুণগুণে অকণমান কাঢ়ি থৈ আমালৈ অকণমান জ্বলা তাত এড কৰি দিওঁ। এনেই প্ৰথম অৱস্থাত মই জ্বলাখিনি নিদিওঁ, সেয়েহে আপোনালোকে চাগে দেখি মোৰ ৰেচিপিসমূহত জলকীয়া গুড়ি অথবা জলকীয়াটো দিয়া অলপ কম হয়। আৰু যিদিনা গুণগুণলৈ বেলেগকৈ কিবা এটা বনাওঁ সেইদিনাখন মানে মই আমাৰ ভাগত জ্বলা অকণমান দি দিওঁ আৰু। তাৰপিছত সেয়াই এনেকৈ আজি আৰু দুপৰীয়া সাঁজটো এনেকৈয়ে পাৰ কৰিলোঁ, এনেকৈয়ে খালোঁ। আৰু মটৰ পনীৰ বনালোঁ, ভাত বনালোঁ, লগতে আচাৰ আছিলেই, পাপৰ চাপৰ ফ্ৰাই কৰিলোঁ, এনেকৈ খালোঁ আৰু। তাৰপিছতে মোৰ কিবা অলপমান কাম আছিলে কৰিবলগীয়া, সেই কামকেইটা কৰি থাকোঁতে ভাবিলোঁ এটা ৰীল বনাওঁ। আপোনালোকে দেখিব আগলৈ মই ৰীলটো মানে বনাওঁ আৰু ভাল লাগে কেতিয়াবা মানে এনেকৈ আজৰি সময়খিনি এটা ৰীল বনাওঁ। ৰীল বনোৱাটো মোৰ মানে ভাল লগা এটা নিচা বুলিয়ে ক'ব পাৰি আৰু কিনো ক'ম আপোনালোকক। বাৰু মোৰ দৰে কাৰ ৰীল বনোৱাটো এটা মানে ভাল লগা অভ্যাস আপোনালোকে ক'বচোন। আৰু এই গৰম মছলাটোখিনি যে মই দিছোঁ দেখিছোঁ, সেইখিনি মই ঘৰতেই বনাই ৰাখিছিলোঁ, মানে সকলোখিনি গৰম মছলা সামগ্ৰী আনি ঘৰতে পিচি মেলি বনাই ৰাখিছিলোঁ। তাৰপৰা সেয়া মই কৈছোঁ, সেই কামৰ মাজতে এটা ৰীল বনাইছিলোঁ। এইটো এটা ট্ৰেণ্ডিঙত থকা ৰীল, অসমীয়া গানৰ ৰীলেই বনাইছিলোঁ। আপোনালোকে দেখিব, মই আপলোড কৰিছোঁ ইনষ্টাগ্ৰামত, পূৰবী শইকীয়া দত্ত বুলি আছে মোৰ ইনষ্টাগ্ৰাম আইডিত। আপোনালোকে এবাৰ ফ'ল' কৰিব আৰু এবাৰ চাবচোন। বাকী আপোনালোকে কেনেকুৱা পায় বাৰু মোৰ ভিডিঅ'সমূহ? যদি ভাল পায় প্লিজ মোৰ ভিডিঅ'সমূহ চাব, লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ।